এটাই অনুৰোধ জনাম, বড়োলেণ্ড হৈছে জাতি উপজাতিৰ 16টা বিভাগ ডিসি সকলক কেইটামান বিভাগ চাব দিয়া হৈছিলে। যোৱাকালি আমি ডিসি সকলক আমি অলৰেডি অৰ্ডাৰ দিছো। दिनैनि गुबै टपिकआनो जाहैबाय आसामनि सीएम मामाया दिनै मा फोरमायखो। थांनाय सरकाराव जोंहा मा गोहोआ गोमानानै दंमोन आरो बबे पावारा गोमानानै दंमोन, नोंथांमोना बे भिडिअनि गेजेरजों गासैखौ फुल आपडेट नुलांनो मोनगोन। जे दिनै आसामनि सीएम, बे सीएमआ दिनै रोखा फोरमायथिनानै होबाय जे थांनाय सरकारनि समाव बा इउपिपिएल सरकार थानाय समाव जोंहा डिसिनोसो नैबे बिटिसिनि पावारखौ हरनाय जादोंमोन आरो जोंनि बे बिटिसिखौ डिसिफ्रासो चेक खालामोमोन बा नायोमोन। बे बाथ्राखौ रोखा खालामनानै होदोंमोन जोंहा आसामनि सीएम हिमन्त बिश्व शर्मा सारा। थारैनो रायजोफोर, जोंहा बेसेबांबा दुखुनि बाथ्रामोन। बेनिखायनो जोंनि बिटिसिआव जौगानाया फैयाखैमोन थांनाय 5 बोसोर सरकार थानाय समाव, नङा होनब्ला? दायो फिन खेब जोंहा हिमन्त बिश्व शर्मा सारा हाग्रामा महिलार सारनो बा बिपिएफनो गथायफिनबाय आरो डिसिनि जेबायदि पावार मोनदोंमोन बे डिसिनि पावारखौ बोखांनानै लाफिनबाय। दायो जोंहा बिटिसि सरकारानो बे बिटिसिखौ सलायगोन आरो पावाराबो बे बिटिसिआवनो थाफिनबाय। स' नोंथांमोना फारसेनिफ्राय नायग्रो आरो जोबजासे खोनासंलांदो। 16টা বিভাগ ডিসি সকলক কেইটামান বিভাগ চাব দিয়া হৈছিলে। যোৱাকালি আমি ডিসি সকলক আমি অলৰেডি অৰ্ডাৰ দিছো যে এতিয়াৰ পৰা ডিসি সকলে বিটিসিৰ কাম কাজ নাচায়। বড়োলেণ্ড হৈছে জাতি উপজাতিৰ এক মহামিলনৰ ক্ষেত্ৰ। সমগ্ৰ অসমৰ ভূপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিও গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো। বড়ো সমাজৰ অৰ্থনৈতিক আৰু সামাজিক অৱস্থাৰ উন্নয়নৰ বাবে গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দিয়া বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰচেষ্টাতে বড়ো নিয়ন্ত্ৰণৰ আন্দোলনে শক্তিশালী ৰূপ ধাৰণ কৰিছিল। বডুফাৰ নেতৃত্বতে বড়োসকল দৃষ্টি আকৰ্ষিত হৈছিল আৰু বড়ো ভূমিয়ে স্বায়ত্ত শাসনৰ অধিকাৰ লাভৰ দিশে ধাৱমান হৈছিল। আজিৰ এই দিনটোতে বিটিচি চুক্তিৰ মহান খনিকৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ প্ৰতিও মই শ্ৰদ্ধা নিবেদন কৰিছো। আজিৰ এই দিনটো আমাৰ বাবে এটা অত্যন্ত আনন্দ আৰু স্মৰণীয় দিন, কিয়নো গণতান্ত্ৰিক ব্যৱস্থাৰে আজি বিটিচিৰ এক নতুন পৰিষদ গঠন হৈছে আৰু বিটিচিৰ মুৰব্বী হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই শপত গ্ৰহণ কৰিছে। বড়োলেণ্ডবাসী ৰাইজৰ আনন্দৰ লগতে আজি ভগৱানেও ওপৰৰ পৰা পুষ্পবৃষ্টি কৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আশীৰ্বাদ প্ৰদান কৰিছে। মই নিশ্চিত যে বড়োভূমিৰ ৰাইজৰ আশীৰ্বাদেৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই অনাগত 5টা বছৰ বিটিচিক যোগ্য নেতৃত্ব দিব। বিটিচিৰ যি শান্তিৰ প্ৰক্ৰিয়া তাক অব্যাহত ৰাখিব। উন্নয়ন আৰু বিকাশৰ এক নতুন দিগন্ত ৰচনা কৰিব। অসম চৰকাৰে সকলো দিশৰ পৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যাতে সফল হ'ব পাৰে, অসম চৰকাৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নতুন প্ৰশাসনক সম্পূৰ্ণ সহায় আৰু সহযোগিতা আগবঢ়াব। তাৰ প্ৰতিশ্ৰুতিও মই চৰকাৰৰ হৈ আজিৰ সভাতে স্পষ্টভাৱে বড়ো ৰাইজৰ আগত, বড়োভূমিৰ জনগণৰ আগত প্ৰকাশ কৰিছো। প্ৰত্যেকটো নিৰ্বাচনৰ সময়ত নিৰ্বাচনৰ প্ৰতিশ্ৰুতি দিয়া হয় আৰু বিপিএফৰ মুৰব্বী হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়ায়ো বড়োভূমিৰ ৰাইজক প্ৰতিশ্ৰুতি আৰু আমাৰ বড়োলেণ্ডক আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। মই বিশ্বাস কৰোঁ যে অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ মাজত সহযোগিতাৰ মাজেৰে
আমি বিটিসি ৰাইজৰ আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপ দিবলৈ সক্ষম হ'ম। আমাৰ বড়োলেণ্ডত বিটিসি প্ৰশাসনৰ সমান্তৰালভাৱে অসম চৰকাৰেও বিভিন্ন কল্যাণমূলক আঁচনি গ্ৰহণ কৰে। মই আশা কৰোঁ যে আমি দুইখন চৰকাৰে একত্ৰিতভাৱে আমি কাম কৰি বড়োলেণ্ডৰ ৰাইজৰ আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপ দিবলৈ আমি সফল হ'ব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোত মই বড়োবাসী ৰাইজক, বড়োলেণ্ডৰ ৰাইজক এটাই অনুৰোধ জনাম। বড়োলেণ্ড হৈছে জাতি উপজাতিৰ এক মহামিলনৰ ক্ষেত্ৰ। সমগ্ৰ অসমৰ 26টা জনগোষ্ঠীৰ লোকে এই বড়োভূমিত বাস কৰে। আমি বিচাৰো জাতি উপজাতিৰ মাজত সমন্বয়ৰ সাঁকো নিৰ্মাণ হওক। প্ৰতিগৰাকী ৰাইজে উন্নয়নৰ অধিকাৰী হওক আৰু প্ৰতিগৰাকী ৰাইজৰ মাজত সমন্বয়, মৰম আৰু চেনেহৰ মাজেৰে এই বড়োভূমি উন্নয়নৰ পথলৈ আগুৱাই যাওক। পুনৰ এবাৰ মই অসম চৰকাৰৰ হৈ আজি বিটিচিৰ মুৰব্বী হিচাপে শপত লোৱা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু উপমুখ্য প্ৰধান হিচাপে দায়িত্ব ডাঙৰীয়া আৰু বড়োলেণ্ডৰ সদ্য সমাপ্ত নিৰ্বাচনত अब्ला मानव गेदेर रायजो राजा आरो लोगो नोंथांमोना थार नुखाबाय, खोनाखाबाय, बुजिखाबाय नङा होनब्ला दिनैहाय हिमन्त बिश्व शर्मा सारा मा बाथ्राखौ रोखा खालामनानै होखो। थारैनो प्रमोद बर सारनि दैदेननाय इउपिपिएल सरकारा जोंनि जे बिटिसिआव मोनखानाय गोहो आरो पावारखौ आसाम सरकार बा डिसिफोरनि आखायावसो हरनानै लाजोबदोंमोन आरो फिन खेब जुदि नैबे 5 बोसोरखौ जुदि इउपिपिएल सरकार सलायबावनायमोनब्ला अब्ला जोंनि बिटिसिनि गासैबो पावारफ्रा गोमालांजोबगौमोन नामा रायजोफोर? नैबे बाथ्रायाबो साननो गोनां। दा बिपिएफ सरकार बा हाग्रामा महिलार सारनि दैदेननाय बिपिएफ हानजाया सरकाराव फैबाय। फिन खेब जोंहाबो दिनै गोहो आरो पावारा फैफिनबाय हाग्रामा महिलार सारनि आखायाव। दिनै रोखा खालामनानै होबाय दि हिमन्त बिश्व शर्मा सारा जे डिसिनो पावार होनाय बेफोरो गासैबो बोखांनानै लाफिननाय जाबाय। जे एबारनि समावहाय जे डिसिफोरनि आखायाव पावार गैलिया, दा बिटिसि सरकारनियावनो दङ। बे बाथ्राखौ रोखा खालामनानै होबाय। अब्ला रायजोफोर दिनैनि भिडिअखौ आङो बेखिनियावनो फोजोबबाय। भिडिअखौ मोजां मोनदोंब्ला लाइक, लोगोसे चेनेलखौ मोजां मोनदोंब्ला साबस्क्राइब।